All coordination both intra and intra office. नंबर 7 आएगा एंटी करप्शन ब्रांच। नंबर 8 आएगा ऐसा सेल। नंबर 9 में आएगा साइबर वही 11 नंबर लास्ट में आएगा इकोनॉमी सर 11 में आएगा साइबर क्राइम ये लास्ट वाला गड़बड़ है। তো এতিয়া পাইছে 1:48 আৰু আজি হৈছে 25 মে। তো আমাৰ এইটো সপ্তাহত এক্সাম চলি আছে, মিড টাৰ্মৰ কাৰণে এক্সাম। তো চবেই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। এইফালেও আমাৰ ৰুমমেটবোৰে এক্সামৰ প্ৰিপেৰেশ্যন চলাই আছে। ৰুমৰ অৱস্থা নাই, এই 7 দিন আমাৰ একদম এক্সাম চলি আছে কাৰণে কোনেও ৰুম চুম একদম ঠিক কৰিব পৰা নাই। সেইকাৰণে বিচনা চিনা মোৰো বিচনা একদম অৱস্থা নাইকিয়া হৈছে, যি টি বস্তু চব পৰি আছে তাতে। তো এইফালে আমাৰ প্ৰণৱ, ৰেৱত আৰু দুজনমানটো ৰুমত নাই, পঢ়িবৰ কাৰণে তেওঁলোকে বেলেগ ৰুমত গৈছে। তো এইফালে প্ৰণৱ, কেনেকুৱা চলিছে প্ৰিপেৰেশ্যন? লাগি আছোঁ মানে কেইটা বজাৰ পৰা পঢ়ি থকা হৈছে? ৰাতিপুৱা অহা আমাৰ আগবেলা এক্সাম আছিল, তাৰপিছত আমাৰ 12টা বজাৰ পৰা এক্সাম নাছিল, তাৰপৰা আমাৰ আকৌ কাইলৈ এক্সাম আছে। কাইলৈ এক্সামৰ কাৰণে এতিয়া আকৌ পঢ়ি থকা হৈছে। কাইলৈ কি আছে এক্সাম? কাইলৈ তোমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যন। তো এইফালে আমাৰ ৰেবতো পঢ়ি আছে, এইফালে নোট বনাই আছে। টাইমটো দেখুৱাচোন, টাইমটো দেখুৱা। টাইমটো হৈছে এতিয়া বাজিছে 2টা বাজিব এতিয়া। 10 মিনিট আছে। আৰু ৰাতিপুৱা কেইটাত উঠিবা? আকৌ ৰাতিপুৱা 6টাত উঠিম। ভাবিছিলোঁ এছাই পাই জীৱনটো মানে আৰু পঢ়িব নালাগে, কিন্তু বৰ্তমান তাতকৈও বেছি দুগুণ পঢ়িবলগীয়া হৈছে, দুগুণ কষ্ট কৰিবলগীয়া হৈছে। উপায় নাই, কষ্ট কৰিব লাগিব, সেয়াই সফলতা পাব। আপোনালোকেও কষ্ট কৰি যাওক। এই বাহিৰৰ মানুহে যে কয় যে চাই চাকৰিটো পোৱাৰ পিছত লাইফটো পূৰা ছেটেল হৈ গ'ল ন? ছেটেল কিন্তু নহয়, সেইটো নাভাবিব। ছেটেল গোটেই জীৱনত নহয়গে। কেনেকুৱা লাগিছে লাইফটো ছেটেল হৈছেনে চাকৰি পোৱাৰ পিছত? সেয়া ছেটেল আৰু হা? ছেটেলটো মানে মেইনটেইন কৰিব লাগে। চাকৰি পোৱাৰ আগতো পঢ়া, নোপোৱাৰ আগতো পোৱাৰ পিছতো পঢ়া, পোৱাৰ পিছত বেছি পঢ়া। পোৱাৰ পিছত বেছি পঢ়া। এইফালে আছে আমাৰ হিৰক, ই মোবাইলত পঢ়ি আছে। কেনেকুৱা লাগিছে এক্সাম প্ৰিপেৰেশ্যন কৰি? আমেজিং। কাইলৈ ৰাতিপুৱা কেইটাত উঠিবা? আৰু শুনে আজি শুনে চিলেবাছ কমপ্লিট হোৱা নাই ইয়াৰ ভাগৰ, সেইকাৰণে ইয়াৰ টেনশ্যন হৈ আছে। এইফালে আছে আমাৰ দীপক, ইটো বিছনাখনৰ পৰা নোলোৱাই হ'ল, অকল পঢ়িয়ে আছে। কেনেকুৱা হৈছে প্ৰিপেৰেশ্যন, কেনেকুৱা হৈছে? প্ৰিপেৰেশ্যন মানে এতিয়া কি ক'ম, হাফ হৈছে, হাফ হোৱা নাই। হাফ হৈছে, হাফ নাই হোৱা। দে গৈ হেডফোনডাল লগাই লগাই ট্ৰাই কৰিম চেষ্টা কৰিবলৈ। আজি কৰি আছোঁ, চব চাব পাৰে ইয়াত। চব এইফালে গোটেই একদম বজাৰ মিলি লৈছে। ইমান নোটছ আছে, এনেকুৱা লাগিছে মই ক্লাছ 10 এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। লাইফটো ছেটেল হৈছে নে চাকৰি পোৱাৰ পিছত? লাইফটো ছেটেল হৈছে কেনেকৈ ক'ম, ইমান পঢ়িব আছিল মই গম পোৱা নাছিলোঁ আগত মই ভাবিছিলোঁ যিমান পঢ়িব আছিলে হৈ গ'ল পঢ়া লিখা। 7 দিনত কেইখন পেপাৰ এক্সাম, 6 দিনত কেইখন পেপাৰ এক্সাম দিছোঁ? 6 দিনত 8টা পেপাৰ এক্সাম, 8টা এক্সাম হ'ব আমাৰ। আৰু পঢ়িবলৈ টাইম কিমানকৈ পাইছা? পঢ়িবলৈ মানে টাইমে পোৱা নাই, 3 ঘণ্টা এক্সামত যায় আৰু তাৰপিছত অহাৰ পিছত ভাত খাওঁ, হৈ যাওঁ। এতিয়া পঢ়ি আছোঁ ৰাতি, এতিয়া ৰাতি যাম আৰু এক্সাম দিবলৈ। এতিয়া আকৌ 2 ঘণ্টা হোৱা হ'ব, 2 ঘণ্টা হোৱাৰ পিছত আমি আকৌ এক্সাম দিবলৈ যাম। ঐ এক্সামৰ আগত, ইয়াৰ আগত এক্সামৰ আগত প্ৰিপেৰেশ্যন কৰিবলৈ কিমান সময় পাইছিলা এইটো এক্সামৰ কাৰণে? কোনটো এক্সাম? এই এক্সামটোৰ কাৰণে আমি এতিয়া যোনটো দি আছোঁ, মিড টাৰ্মৰ এক্সামৰ কাৰণে কিমান সময় পাইছিলা আগত? 1 দিন এক্সাম দেওবাৰটো পাইছোঁ, দেওবাৰটো পাইছিলোঁ। দেওবাৰটো অকল পাইছোঁ। সদায় আমি তাকো দেওবাৰটো কাপোৰ কানি ধোওঁতে ফিজিকেল কৰি আহি পঢ়িবলৈ নাপাওঁ। মানে পৰীক্ষা দি আহি পিছদিনা যিকণ সময় পাওঁ আৰু সেইখনেই। এতিয়া আমি মানে অকল 100 মাৰ্কৰ এক্সাম, 3 ঘণ্টা 4 ঘণ্টা পঢ়ি, 2 ঘণ্টা 3 ঘণ্টা শুই। দুখন পেপাৰ আছে পৰহিৰ পৰা, কাইলৈৰ পৰা, পৰহিলৈ পৰা আজিৰ দিনটো হ'লেইচোন, আজি 12টা, কাইলৈৰ পৰা আছে। তাৰপৰা আমি 27 তাৰিখে ঘৰলৈ যাম। তাৰপৰা আমাৰ 27 তাৰিখ হোৱা, সেইটোৱে আনন্দ, সেইটোৱে খুচি এইফালে চবৰে যে আমি 27 তাৰিখে ঘৰলৈ যাম বুলি। ঘৰলৈ যাবলৈ এক্সাইটেড নে? মটিভেশ্যন ঘৰলৈ যাম। এইফালে এজন শুই গ'ল, একদম ভাগৰ লাগিলে, তাৰ শুই গ'ল। সি কালিও হোৱা নাছিলে, বেচেৰা কালি নোহোৱাকৈ পৰীক্ষা দিছে। তাৰ কমপ্লিট হ'ল নাজানো, খালি সি পৰীক্ষা দিয়া নাছিলে মানে। তো এতিয়া আৰু অলপ পঢ়ি ল'ম, পঢ়ি লৈ পিনি তাৰপৰা শুই যাম। আকৌ তাৰপৰা ৰাতিপুৱা উঠি কিমান পাৰোঁ কভাৰ কৰিব চাম। যিহেতু চিলেবাছ কভাৰ নহয়, যিমান পাৰোঁ ইম্পৰ্টেণ্ট উলিয়াই লৈছোঁ, ইম্পৰ্টেণ্টখিনিয়ে পঢ়ি থাকিব চেষ্টা কৰিছোঁ। বাকী আপোনালোকক কাইলৈ দেখাম উঠি পিনি কি হয় কি নহয়। তো আপোনালোকক মই বহুদিন ভিডিঅ' দিব পৰা নাই, যিহেতু এক্সামৰ কাৰণে সময়ো পোৱা নাই। তো এক্সাম এনেকৈ চলি আছে ৰাতিপুৱা। তো এক্সাম আমাৰ এনেকৈ চলি আছে, ৰাতিপুৱা 8টাৰ পৰা এক্সাম হয়, 8টাৰ পৰা 12টালৈকে হয়। 12টা বজাৰ পিছত ৰুম আহি পিনি অলপ পঢ়িব টাইম পাওঁ আৰু তাৰপিছত আকৌ নেক্সট ডে এক্সাম দিবলৈ যাবলগীয়াই হয় শুই উঠি। এনেকৈ এইটোৱে চলি আছে। আৰু ট্ৰেইনিঙৰ পিৰিয়ডটোতো আগতে এনেকৈ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পৰা সময় নাছিল একদম। চ' এতিয়া এই ৰাতি পঢ়ি পিনি দিবলগীয়া হৈছে। বাকী আপোনালোকক দেখাই থাকিম কি হয় কি নহয়। বাকী মিড টাৰ্মলৈ গৈ আছোঁ আমি
বাকী মিড টাৰ্মলৈ গৈ আছোঁ আমি ছেটাৰডে তো দেখাই থাকিম মিড টাৰ্মত যোৱা এইবোৰ কি হয় এয়া পৰীক্ষা দিয়ে সেই অৱস্থা আমাৰ ল'ৰাৰ আকৌ এতিয়া পৰীক্ষা দিবলৈ যাব সেইকাৰণে এতিয়া চাই টোপনি গৈছে টোপনি ধৰিছে আকৌ এতিয়া কেতিয়াবা 2টাৰ পৰা এক্সাম আছে 2টাৰ পৰা এক্সাম আৰু এতিয়া বাজিছে 1:15 এইফালে চব এইফালে এটাই ৰেষ্ট লৈছে চবেই এনেকৈ লৈছে এইফালে পঢ়ি আছে এইফালে মই ইয়াত আকৌ আমাৰ এতিয়া যাবই হ'ব এইফালে ৰেবতে ইয়াত পঢ়ি আছে ৰেবত হৈছে নাই পঢ়ি হা ডাঙৰকৈ কোৱা এটা পৰীক্ষা দি আহি পাই আছোঁ এতিয়া আকৌ পঢ়ি আছোঁ ৰাতি 3-4 ঘণ্টা শুই আকৌ এতিয়া পঢ়িবলগীয়া হৈছে আকৌ কাইলৈ 2টা বহুত কষ্ট বহি আছে তো আজি আমাৰ আছিলে 2টা পৰীক্ষা তো এতিয়া এটা পৰীক্ষা দি আহিলোঁ আকৌ এটা পৰীক্ষা দিবলৈ যাম তাৰপৰা কাইলৈ আমাৰ পৰীক্ষা শেষ হ'ব তাৰপৰা কাইলৈ আমি মিড টাৰ্মৰ কাৰণে ঘৰলৈ যাম তো অতি সোনকালে আৰু ঘৰলৈ গৈ আছোঁ তো তাৰ এক্সাইটমেণ্টতে অলপ পঢ়ি আছোঁ পঢ়ি টোপনি আছে কিছুমানে টেবুলতে তো ময়ো এক্সামতে টোপনিয়াই গৈছোঁগৈ ইমান টোপনি ধৰিছে ৰাতি হোৱা নাই তাৰপৰা সেয়া আৰু এতিয়া পৰীক্ষা দিব আৰু চাকৰি পোৱাৰ পিছত লাইফ আমাৰ এনেকুৱাই হৈ গৈছে পূৰা ছেটেল হৈ গ'ল লাইফ একদম টেনশ্যন নাই বিন্দাছ আছোঁ আমি এইফালে চেলেৰিও সোমাইছে তাৰপৰা এইফালে আমি বিন্দাছ থাকিব লাগে কৰিব একো লগা নাই চ' একদম টেনশ্যন ফ্ৰী লাইফ চ' আপোনালোকে সুধি থাকে যে চাকৰি পোৱাৰ পিছত কেনেকুৱা হৈছে সকলো ছেটেল হৈ গৈছে নাই তো এয়াই ছেটেল হৈছে আমাৰ আৰু এজনে টেবুলত বহি টোপনিয়াই আছে মই এক্সামত টোপনিয়াই আছোঁ ত' চবফালে আৰু চব একদম ছেট লাইফ হ'ব নালাগে কেনেকৈ ক'ম